हेलो मम्मी स्मिताই মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ভাবিলো ভিডিঅ' এটা বনাও আজি প্ৰায় 6-7 দিন হৈ গ'ল মই ভিডিঅ' বনাবই পৰা নাই কিয়নো অঞ্চৰ গাটো একেবাৰে বেয়া তা জ্বৰ কাহ চৰ্দি এইবিলাক হৈ আছিল আৰু আজি অলপমান ভাল পাইছে কালি ডক্টৰ ওচৰলৈ লৈ গলো আৰু অলপমান ভাল হৈছে আজি সেই কাৰণে ভিডিঅ' বনাব পৰা নাই কাৰণ তাৰ গাটো বেয়া হলে তাৰ লগত লাগি থাকিব লগা হয় সেইবাবে আৰু ইয়াতে বতৰটো বহুত বেয়া হৈছে এসপ্তাহ হৈ গ'ল মানে কন্টিনিউ বৰষুণ দিয়া আছে এতিয়াও বতৰ ভাল নহয় কিন্তু বৰষুণ অহা নাই আহিব চাগে অলপ পাছত আৰু হেই ভিডিঅ'টো আগলৈ চাই যাব যে কি কৰি আছে পাক আপোনালোকক দেখাই দিও বলক এইফালে আমাৰ অঞ্চে কি কৰি আছে অঞ্চ গা ভাল না মোবাইল চাই আছে চাও অঞ্চ গা ভাল পাইছা নে পাইছো কি হৈছিল কৈ দিয়া বেমাৰ হৈছিল ভালে যাব দেই আৰু আপোনালোকক মই কৈছিলো বৰষুণ আহিব বুলি সঁচাকৈ বৰষুণ আহিলে এয়া দেখিছেনে বৰষুণ পুৰা দি আছে আৰু ভালো লাগে ঠাণ্ডা বতৰত কিন্তু সদায় দি থাকিলে আমনিও লাগে এতিয়া মই আপোনালোকক কিবা এটা দেখাম এইফালে পিছফালে নাচাব দেই এইবোৰ তিতা কাপোৰ এনেকৈ মেলি থোৱা হৈছে চকীতে শুকুৱাই নাই আজি মানে কাপোৰ ধুয়ে থকা হয় আৰু নুশুকাই বতৰ বেয়া কাৰণে আৰু মই মানে মানি প্লেন কেইজোপামান এনেকৈ দি থৈছিলোঁ আৰু ইমান ধুনীয়াকৈ শিপা ওলাই আছে এয়া আপোনালোকক মই এতিয়া খুলি পেলাই দেখাম দেই চাব সকলোৱে আৰু পানীতে ইমান ধুনীয়াকৈ মানে শিপাবিলাক হয় আৰু এইখিনি এনেকৈ ৰুই দিলে বহুত ধুনীয়াকৈ বাঢ়ি আহে সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু বেক কেমেৰাকৈ দেখাই আছোঁ এইখিনি দেখিছেনে ইমান ধুনীয়াকৈ শিপা হৈ আছে এয়া মানে অলপমান পানী দি যদি বটলত 15-20 দিন থৈ দিয়া হয় তেতিয়া এনেদৰে শিপাবিলাক আহি যায় আৰু এইখিনি টাবত ৰুই দিলে বহুত ধুনীয়াকৈ ডাঙৰ হৈ যায় আৰু কি জানেনে ডাইৰেক্ট যদি টাবত ৰোৱা হয় তেতিয়া মানে অলপ দেৰি লাগে এনেদৰে শিপা গজাই পেলাই ৰুলে সোনকালে হৈ যায় গা বেয়া হোৱাৰ কাৰণে আমি মাছ মাংস খাবই পৰা নাই সেইবাবে আজি সি কৈ আছে মাছ খাম বুলি মাছ খাম সেই বুলি কৈ আছে দেউতাকক আৰু দেউতাকে সেইকাৰণে মাছ লৈ আহিছিলে বজাৰৰ পৰা আৰু ভাবিলোঁ আজি মাছৰ এটা বইল ৰেচিপি বনাম আৰু আপোনালোককো দেখাম চাই যাব ব্লগটো আগলৈ আৰু এইফালে অঞ্চাই একদম হাজিৰ চাওক আজি আমাৰ অঞ্চে একদম ইমান ডাঙৰ হ'ল তথাপিতো কোচত উঠে দেই ডাঙৰটা কোচত উঠে নে হা তুমি ডাঙৰ হ'লাচোন কেলে কোচত উঠি থাকা লাইটটো বন্ধ কৰি দিলে ভিডিঅ'টো আকৌ পোহৰটো নাহিব ন আৰু এতিয়া মাছৰ ৰেচিপিটো বনাম বুলি ভাবিছোঁ আৰু এইফালে কেৰাহীত দি দিলোঁ 4 টুকুৰা মাছ দিয়াৰ পাছতে এতিয়া দিম মই অকণমান সৰিয়হৰ তেল এতিয়া ভালদৰে মাছখিনি মই লৰাই ল'ম ইলুটি কৰি ল'ম যাতে অকণমান মাছখিনি সিজে সেইকাৰণে ইয়াতে মই বেছি মছলা ব্যৱহাৰ নকৰোঁ খাবলৈ খুবেই ধুনীয়া হয় আপোনালোকে কেতিয়াবা এনেদৰে বনাই খাই চাব পাৰিব আৰু এতিয়া দিলোঁ অলপমান ধনিয়া পাউডাৰ 2টা কেঁচা জলকীয়া ধনিয়া পাউডাৰ নিদিলে আপোনালোকে জিৰা পাউডাৰো দিব পাৰে বা ৰেড চিলিও দিব পাৰে মই ধনিয়া পাউডাৰে দিছোঁ আৰু দিলোঁ কেইটুকুৰামান বিলাহী আৰু এয়া ভালদৰে লৰাই ল'ম আৰু ইয়াতে এতিয়া দিম মই নিমখ এতিয়া ইয়াতে দিম মই পানী দি মই 10 মিনিটমান ভালদৰে উতলিবলৈ দিম বহুত কম সময়ৰ ভিতৰতে হয় খাবলৈও খুব টেষ্টি হয় আৰু কেতিয়াবা বনাই খাই চাব পাৰিব আপোনালোকে সেইবাবে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এতিয়া 10 মিনিট হৈ গ'ল আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ উতলি আছে ৰেডি হৈয়ে যাব এতিয়া মাছ বেছি সময় নাই এতিয়া দি দিছোঁ ইয়াতে আদা নহৰু অকণমান থেতেলিয়াই লৈছিলোঁ সেয়া তাতে দি দিছোঁ আকৌ এতিয়া মই ঢাকি দিম প্ৰায় 5 মিনিটমান সময় লগতে দিছোঁ অলপমান ধনিয়া পাতো 5 মিনিটৰ পাছত এয়া দেখিছেনে ইমান ধুনীয়াকৈ উতলি আছে আৰু মোৰ বইল মাছ হৈ গ'ল ৰেডি আৰু আপোনালোকে কেনেকুৱা লাগিলে মোক জনাব আজি তেতিয়াহ'লে ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ যদি ভাল লাগিলে প্লিজ সকলোৱে জনাব আৰু লাইক কৰিব
share কৰিব subscribe কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক সোনকালে লগ পাই আছো বাই বাই কৈ দিয়া bye bye বাই বাই